হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজৰ দুই এজনে মোক কমেণ্ট কৰিছিলে আৰু ৰিচেণ্টলি মোক কমেণ্ট কৰি সুধিছিলে যে যদি মই 200 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰি আছোঁ, যদি 400 মিটাৰত মই ইণ্টাৰভিউ দিওঁ তেতিয়াহ'লে মোৰ কিবা প্ৰব্লেম হ'ব নেকি? আৰু এইটো কমেণ্ট আপোনালোকৰ এজন দুজনৰে নহয়, মোক প্ৰায় আগতেও সুধি আছে আৰু মই কিছুমান ভিডিঅ'ত মই এইটোৰ বিষয়ে কৈছোঁ যে আপোনালোকে 200 মিটাৰ ট্ৰেকত যদি প্ৰেক্টিছ কৰি আছে, তেনেহ'লে যদি 400 মিটাৰ ট্ৰেকত যদি ইণ্টাৰভিউ হয় তেতিয়া আপোনালোকৰ কি হ'ব? টাইমিং কিবা পাৰ্থক্য আহিব নেকি? চ' তেনেকুৱা ধৰণৰ চাগে আপোনালোকৰ মনত ডাউট নিশ্চয় আছে আৰু বহুতে হয়তো এইটো বিষয়ে জানে আৰু জনাসকলৰ বাবে ভাল কথা। কিন্তু বহুত আছে এনেকুৱা যিসকলে নাজানে যে মই যদি ডাঙৰ ট্ৰেকত প্ৰেক্টিছ কৰোঁ আৰু যদি ইণ্টাৰভিউ সৰু ট্ৰেকত হয় তেতিয়া মোৰ প্ৰব্লেম হ'ব নেকি, বা যে সৰু ট্ৰেকত প্ৰেক্টিছ কৰোঁ আৰু তেতিয়া ডাঙৰ ট্ৰেকত যদি ইণ্টাৰভিউ হয় তেনেকুৱা কিবা সমস্যা হ'ব পাৰে নেকি। চ' মই সেইটোৰ ওপৰতে ক'বলৈ লৈছোঁ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব। যিসকলে জানে তেওঁলোকেও চাওক আৰু নজনাসকলে ভালকৈ চাব, কাৰণ আপোনালোকে নহ'লে আকৌ কমেণ্ট কৰি থাকে, পিছত বুজি নাপালে মোক সুধি থাকে, আকৌ মোৰ পিছত কমেণ্টত আপোনালোকে ক'বলৈ যথেষ্ট অসুবিধা হয়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব, তেতিয়া বস্তুটো আপোনালোকে বুজি পাব। প্ৰথম কথা হৈছে যে আপোনালোকৰ বহুতৰ ট্ৰেক বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, কাৰণ আপোনালোকৰ ওচৰত যিখন ফিল্ড আছে আপোনালোকে নিশ্চয় তাতে অনুশীলন কৰিব। হয়তো ফিল্ডখন কাৰোবাৰ 400 মিটাৰ ট্ৰেকো থাকিব পাৰে, কাৰোবাৰ হয়তো 200 মিটাৰ ট্ৰেক বা কাৰোবাৰ 320 মিটাৰো তেনেকুৱা ধৰণৰ থাকিব পাৰে। চ' সেইকাৰণে আপোনালোকে অনুশীলন কৰাত কিছু অসুবিধা হয়। এতিয়া আপোনালোকে যদি গম পাইছে যে আমাৰ ইণ্টাৰভিউ 400 মিটাৰ ট্ৰেকত হ'ব, যদি আপোনালোকে কনফাৰ্ম হৈ গৈছে, তেনেহ'লে আপোনালোকে পৰাপক্ষত 400 মিটাৰ ট্ৰেকতে অনুশীলন কৰিবলৈ চেষ্টা কৰক, যদিহে ওচৰত আছে। যদি নাই তেনেকুৱাত কোনো আপত্তি নাই। আৰু যদি আপোনালোকৰ 200 মিটাৰ ট্ৰেকত যদি ইণ্টাৰভিউ আছে, তেনেহ'লে আপোনালোকে চেষ্টা কৰক যে 200 মিটাৰ ট্ৰেকতে অনুশীলন যাতে কৰিব পাৰে। কাৰণ কি আপোনালোকৰ যদি ডাঙৰ ফিল্ড আছে, সৰু ট্ৰেকৰ যদি আপোনালোকৰ ইণ্টাৰভিউ হৈছে, যদি 200 মিটাৰ ট্ৰেকত আপোনালোকৰ ইণ্টাৰভিউ হয়, তেনেহ'লে আপোনালোকৰ নিশ্চয় সমস্যা নাই। কাৰণ আপোনালোকৰ যদি 400 মিটাৰ ফিল্ড আছে বা 300 মিটাৰ ফিল্ড আছে, তাৰ মাজত আপোনালোকে সৰুকৈ 200 মিটাৰ ট্ৰেক বনাই ল'ব পাৰে। কিন্তু কাৰোবাৰ এনেকুৱা হয় যে কেতিয়াবা ফিল্ড সৰু থাকে কিন্তু ইণ্টাৰভিউ ডাঙৰ ট্ৰেকত হয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ডাঙৰ কৰিব নোৱাৰে, যিহেতু ফিল্ডখনৰ চাইজৰ এটা সীমা আছে। সেইকাৰণে আপোনালোকে তাত ফিল্ডখন আৰু ডাঙৰকৈ আপোনালোকে দৌৰিব নোৱাৰে, সেইকাৰণে সেইখনৰ ভিতৰতে দৌৰিবলগীয়া হয়। এইখিনি সময়ত এতিয়া আপোনালোকে জানি থওক যে যদি আপোনালোকৰ ইণ্টাৰভিউ যদি 400 মিটাৰ ট্ৰেকত হয়, তেনেহ'লে আপোনালোকে 400 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰিব পাৰে। আৰু আপোনালোকৰ যদি ডাঙৰ ফিল্ড নাই 400 মিটাৰ, তেনেহ'লে আপোনালোকে তাতকৈ সৰু ফিল্ডতো অনুশীলন কৰিব পাৰে, আপোনালোকৰ কোনো সমস্যা নহয়। কাৰণ কি হয়, আমাৰ সৰু ফিল্ডত যেতিয়া আমি দৌৰিম, এটা কথা আপোনালোকে ক্লিয়াৰকৈ জানি লওক যে যেতিয়া আমি সৰু ট্ৰেকত দৌৰিম আমাৰ অলপ ষ্টেমিনা বেছি লাগিব, অলপমান ভাগৰ বেছি লাগিব। আৰু যেতিয়া আমি ডাঙৰ ট্ৰেকত দৌৰিম তেতিয়া আমাৰ অলপমান ভাগৰ কম লাগিব আৰু ষ্টেমিনা অলপমান কমকৈ যাব। সেইকাৰণে আপোনালোকে এই কথাটো সম্পূৰ্ণকৈ বুজি ল'ব যে যিমান আপোনালোকে সৰু ট্ৰেকত ৰানিং কৰিব, সিমান আপোনালোকৰ ষ্টেমিনাও বেছি যাব আৰু ভাগৰ আপোনালোকৰ বেছি লাগিব। কিন্তু যিমান আপোনালোকে ডাঙৰ ট্ৰেকত ৰানিং কৰিব, সিমানে আপোনালোকৰ ভাগৰ কমকৈ লাগিব। ইয়াৰ এটা আপোনালোকক সাধাৰণ মই উদাহৰণ দি দিছোঁ যে যেতিয়া আপোনালোকে ফিল্ডত দৌৰি থাকে, দেখিছে আপোনালোকৰ যিমানটো ভাগৰ লাগে, কিন্তু আপোনালোকে যদি ৰাস্তাত দৌৰে, সমান ৰাস্তাত যদি দৌৰে, তেতিয়াহ'লে তাত আপোনালোকে দেখিছে যে আপোনালোকৰ ষ্টেমিনা যথেষ্টখিনি কম খৰচ হয় আৰু ভাগৰ আপোনালোকক কমকৈ লাগে। তাতে আপোনালোকে বুজিব পাৰিছে যে ডাঙৰ ট্ৰেকত যদি দৌৰে আপোনালোকৰ ভাগৰ কম লাগিব আৰু সৰু ট্ৰেকত দৌৰিলে আপোনালোকৰ ভাগৰ বেছি লাগিব। এতিয়া আপোনালোকে কি কৰিব? মই প্ৰথমতে আপোনালোকক কৈ গ'লোঁ যে যদি আপোনালোকৰ 400 মিটাৰত ইণ্টাৰভিউ, তেনেহ'লে 400 মিটাৰতে দৌৰক, আৰু যদি 200 মিটাৰত হৈছে 200তে প্ৰেক্টিছ কৰক, আৰু যদি 320ত আপোনালোকৰ ইণ্টাৰভিউ হ'বলগীয়া আছে বুলি গম পাইছে, আপোনালোকে 320তে অনুশীলন কৰক। কিন্তু যদি আপোনালোকৰ সমস্যা হৈছে বা পৰা নাই, ধৰি লওক এতিয়া যদি কাৰোবাৰ 200 মিটাৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, আপোনালোকে কনফাৰ্ম হৈ গৈছে, তেনেহ'লে আপোনালোকে 200 মিটাৰতে অনুশীলন কৰক। ডাঙৰ ফিল্ডত কেতিয়াও প্ৰেক্টিছ নকৰিব, কাৰণ যদি আপোনালোকে ডাঙৰ ট্ৰেকত প্ৰেক্টিছ কৰে 320 বা যদি 400 মিটাৰ ফিল্ডত যদি আপোনালোকে প্ৰেক্টিছ কৰে, তাৰপিছত যদি আপোনালোকে 200 মিটাৰলৈ আহে, যদি আপোনালোকৰ 400 মিটাৰত 12 মিনিট লাগিছিলে, মই আপোনালোকৰ এক্সাম্পল হিচাপে লৈ লৈছোঁ, যদি ল'ৰাৰ আপোনালোকৰ 3200 মিটাৰ যদি 400 মিটাৰত যদি 12 মিনিট লাগিছিলে, তেনেহ'লে আপোনালোকৰ যেতিয়া 200 মিটাৰত ৰানিং কৰিব, তেতিয়াহ'লে আপোনালোকৰ 12 মিনিট 30 ছেকেণ্ড বা 12 মিনিট 20 ছেকেণ্ড অলপমান হ'লেও বেছি লাগিব, কাৰণ তাত ষ্টেমিনা বেছিকৈ লাগে। সেইকাৰণে অলপমান টাইমিং বেয়া হৈ যাব পাৰে। আৰু যদি ছোৱালীয়ে কোনোবাই যদি 6 মিনিটত ৰানিং কৰি আছিলে 1600 মিটাৰ, তেনেহ'লে 6 মিনিটৰ ঠাইত যেতিয়াই তেওঁ 200 মিটাৰলৈ আহিব, তেতিয়া 6 মিনিট 15 ছেকেণ্ড 20 ছেকেণ্ড বা 30 ছেকেণ্ড পৰ্যন্ত লাগি যাব পাৰে। কিন্তু যদি আপোনালোকৰ ইণ্টাৰভিউ যদি 400 মিটাৰত আছে কাৰোবাৰ, তেনেহ'লে আপোনালোকে 400তে অনুশীলন কৰক। আৰু যদি আপোনালোকৰ 400তকৈ সৰু আছে, তেনেহ'লেও কোনো আপত্তি নাই। আপোনালোকে যদি 320 মিটাৰতো কৰিছে বা 300তো কৰিছে বা 200 মিটাৰতো যদি কৰিছে, আপোনালোকৰ 400 মিটাৰত ইণ্টাৰভিউ কেতিয়াও বেয়া নহয়। আপোনালোকৰ সেইটো এটা মনৰ কথা থাকে যে মই ডাঙৰ ট্ৰেকত অলপমান আপোনালোকে ভয় খায়, কিছুমানে যিটো ট্ৰেকত ধৰক আপোনালোকে অনুশীলন কৰি আছে সেইটোত বেছি কমফৰ্ট পায়। সেইকাৰণে আপোনালোকৰ তেনেকুৱা ক্ষেত্ৰত অলপমান মনৰ ভয় আহিব পাৰে। কিন্তু চাইণ্টিফিকেলি কথাটো এইটোৱে যে যদি আপোনালোকে সৰু ট্ৰেকত প্ৰেক্টিছ কৰিছে, তেনেহ'লে ডাঙৰ ট্ৰেকত আপোনালোকৰ ষ্টেমিনা কম লাগিব আৰু আপোনালোকে স্পীডত দৌৰিবও পাৰিব। সেইকাৰণে যদি কাৰোবাৰ ইণ্টাৰভিউ 400 মিটাৰ ট্ৰেকত হৈছে আৰু তেওঁলোকৰ যদি 400 মিটাৰ ট্ৰেক নাই, তেওঁলোকৰ যদি 200 মিটাৰ বা 320 আছে, তেনেহ'লে তেওঁলোকে চিন্তা কৰিবলগীয়া একো কথা নাই, তেওঁলোকে ধুনীয়াকৈ তাত কৰিব পাৰে। আৰু যদি আপোনালোকে সৰু ট্ৰেকত প্ৰেক্টিছ কৰি যায়, তেনেহ'লে নিশ্চয়কৈ ডাঙৰ ট্ৰেকত আপোনালোকৰ টাইমিং কেতিয়াও বেয়া নহয় আৰু অলপমান ভালহে হ'ব। যদি আপোনালোকে 12 মিনিটত যদি 200 মিটাৰ ট্ৰেকত শেষ কৰিব পাৰিছে, তেনেহ'লে 400 মিটাৰ ট্ৰেকত যেতিয়া ৰানিং কৰিব আপোনালোকৰ 11 মিনিট 45, 11 মিনিট 50 তেনেকুৱা আপোনালোকে টাইমিঙত দৌৰিব পাৰিব।
বাকী যিসকলৰ ইণ্টাৰভিউ 200 মিটাৰ ট্ৰেকত হ'ব তেওঁলোকে 400 মিটাৰ বা 320 মিটাৰত অনুশীলন নকৰিব। পৰাপক্ষত তেওঁলোকে 200 মিটাৰতে অনুশীলন কৰক। যদি আপোনালোকে লং দৌৰিছে, যিদিনা ধৰক সপ্তাহতে চিডিউল থাকে, যদি মই আপোনালোকক দিয়া চিডিউলৰ মতে অনুশীলন কৰিছে বা বেলেগ চিডিউলৰ মতে যদি অনুশীলন কৰিছে, তেনেকুৱা যিদিনা আপোনালোকৰ লং ৰানিং, যদি বেছি লং ৰানিং আছে 5 কিলোমিটাৰ 6 কিলোমিটাৰ, তেতিয়া আপুনি অলপমান ডাঙৰ ট্ৰেকত যাব পাৰে বা ৰাস্তাত কৰিব পাৰে। কিন্তু মেক্সিমাম আপোনালোকে ট্ৰাই কৰিব যে সপ্তাহত 4টা দিন যাতে 200 মিটাৰ ট্ৰেকতে অনুশীলন কৰে। আৰু যদি আপোনালোকৰ ডাঙৰ ফিল্ড আছে, যদি 200 মিটাৰ হৈছে, তেনেহ'লে আপোনালোকে ট্ৰেকটো সৰুকৈ মাজত বনাই ল'ব, ফিল্ডৰ মাজত বনাই লৈ 200 মিটাৰত অনুশীলন কৰিব। ত' ফাইনেল কথা এইটোৱে হ'ল যে আপোনালোকে জানি থ'ব যে যদি আপোনালোকে সৰু ট্ৰেকত প্ৰেক্টিছ কৰে তেতিয়াহ'লে ডাঙৰ ট্ৰেকত আপোনালোকৰ একো অসুবিধা নহয়। কিন্তু যদি ডাঙৰ ট্ৰেকত প্ৰেক্টিছ কৰি আছে তেতিয়া কিন্তু সৰু ট্ৰেকত আপোনালোকৰ টাইমিং কিছু বেয়া হ'ব পাৰে। তো আশা কৰিছোঁ আপোনালোকৰ ডাউট নিশ্চয় ক্লিয়াৰ হৈছে। যদি আপোনালোকৰ এতিয়াও কোনোবাই বুজা নাই, কিবা যদি কুৱেশ্যন আছে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।